নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ। আজিৰ প্ৰশ্নসমূহ হৈছে কুৱেশ্যন নম্বৰ 1, লেণ্ড অফ হোৱাইট এলিফেণ্ট নামেৰে কোনখন দেশ জনাজাত? ইয়াৰ এনচাৰটো হৈছে অপশ্যন এ, ইণ্ডোনেছিয়া। ইয়াৰ 2 নম্বৰ কুৱেশ্যনটো হৈছে দক্ষিণ মেৰু কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ এনচাৰটো হৈছে অপশ্যন ডি, এমাণ্ডছেন। এমাণ্ডছেনে দক্ষিণ মেৰু আৱিষ্কাৰ কৰিছিল। 3 নম্বৰ প্ৰশ্নটি হৈছে লাক্ষাদ্বীপ তলত দিয়া কোনখন সাগৰত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ, আৰব সাগৰ। 4 নম্বৰ প্ৰশ্নটি হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় গীতৰ প্ৰথম শাৰীটো হ'ল? এইটো প্ৰশ্ন আচলতে বহুত গুৰুত্বপূৰ্ণ বুলি ক'ব লাগিব, কাৰণ এইটো প্ৰশ্ন আমাৰ এক্সামৰ ক্ষেত্ৰত প্ৰায়ে আহিয়ে থাকে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বন্দে মাতৰম। বহুতে আকৌ এইটো ভুলকৈ দি দিয়ে, আপোনালোকে ভুল কৰি নিদিব, অপশ্যন চি বন্দে মাতৰমটোহে দি দিব। 5 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া কোনখন চহৰত স্বৰ্ণ মন্দিৰ অৱস্থিত, বা ইয়াক ইংৰাজীত গল্ডেন টেম্পল বুলিও কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, অমৃতসৰ। অমৃতসৰত অৱস্থিত। 6 নম্বৰ প্ৰশ্নটি হৈছে নাম দুটা ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, অৰুণাচল প্ৰদেশ। 7 নম্বৰ প্ৰশ্নটি হৈছে ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। 8 নম্বৰ প্ৰশ্নটি হৈছে হাৰিয়ানাৰ ৰাজধানী ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, চণ্ডীগড়। 9 নম্বৰ প্ৰশ্নটি হৈছে ভাৰতীয় সংসদৰ উচ্চ সদনক কি নামেৰে জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ৰাজ্যসভা। 10 নম্বৰ প্ৰশ্নটি হৈছে ইউনিচেফৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, নিউয়ৰ্ক। আজিৰ প্ৰশ্নসমূহ এইখিনি আছিল, আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে লগ পাম অন্য এটা নেক্সট ভিডিঅ'ত। ধন্যবাদ।